Krishna. Hello guys, welcome to my YouTube channel Usha Gogoi Lifestyle আৰু আমাৰ হুজাই জিলা শাখাত 2 নং কাকিত হোৱা প্ৰশিক্ষণৰ দ্বিতীয় দিনা প্ৰথম দিনা মানে মৰ্নিঙত এতিয়া ৰাতিপুৱাৰ আহাৰ হ'ব পুৰি সবজি তো আইসকলে ইমান সুন্দৰকৈ বনাই আছে লগতে মোৰ লগত কথাও পাতিছে অকমান কথাও পাতিছো আইসকলে সুধিছে আৰু মই কৰ পৰা আহিছো কি কথা এইবিলাক অকমান পাতি লৈছো চিনাকি হৈছো তাৰপিছত হেতৰ ড্ৰেছটো দেখি ইমান ভাল লাগিছে সবে একে ধৰণৰ ড্ৰেছ পিন্ধিছে বিশেষকৈ আমাৰ হেয়া বাহিনী ছোৱালী বিলাকে মানে বহুত সুন্দৰকৈ আছে বহুতে ভাল লাগিছে তাত গৈ লগ পাই সকলোকে আৰু এই বাপজনায়ো ৰুটি বেলি আছে পুৰা একদম তাৰ পাতৰ ব্যৱস্থা কৰা হৈছে অ গুৰু জনাই পাই অ গায়নে বায়নে না কৰি অভিনয় অ মধ্যতে পাতিলে গুৰু বৈকুণ্ঠ পঞ্জীয়ন কৰা হৈ আছে আৰু আমাৰ মূলৰ সম্পাদিকা হয় 48 হৈছে আৰু 10 মান দিছে দিয়াচোন আৰু 10 মান দিছে মানে হাসি থৈছো আৰু ভিডিও বলগুলো মঞ্চ মুকলি কৰা হৈছে তেখেতসকলৰ আধ্যাত্মিক চিন্তাৰ অভাৱ ঘটিছে আধ্যাত্মিক চিন্তাৰ অভাৱ ঘটিছে কাৰণে সেই চিন্তাখিনি কৰিব পৰা নাই যে মই তাৰ পৰা বিৰত থাকি সমাজখনক আগুৱাই লৈ যাম সমাজৰ উন্নতিৰ কাৰণে কাম কৰিম এই কথাখিনি তেখেতৰ মনলৈ আহিব গুৰুজনৰ আদৰ্শৰে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আদৰ্শৰে আমি এখন সুন্দৰ সমাজ গঠন কৰিম আৰু কিছুমানে সেই বিকাশ কৰিবলৈ সুবিধা পায় আৰু নলেজ প্ৰশিক্ষণৰ প্ৰথম দিনাৰ পিঠামুটি এতিয়া মানে মেটেকাৰ পৰা কি ধৰণৰ বেগ আৰু টুপিবিলাক বনাই শিকাই আছে আৰু শিকি আছোঁ আৰু আমাৰ আইসকলে পুৰা মুঠতে ব্যস্ত গৰমত চবেই শিকি আছে আৰু বেগ বাক্সা বনাবৰ কাৰণে ফাৰ্ষ্ট টাইম ফাৰ্মাটো বনাব লাগিব ফাৰ্মাটো এই ধৰণৰ উপস্থিত কৰা হয় আৰু এইফালে ফাৰ্মা বনাই আছে এইগৰাকী আমাৰ বাইদেউ মেটেকাৰ পৰা এইবোৰ বস্তু সামগ্ৰী বনাবৰ বাবে আমাক এতিয়া প্ৰশিক্ষণ দিয়া হৈছে এইবিলাক চব ইমান ধুনীয়া ধুনীয়া বস্তুবিলাক বহুত ধুনীয়া ধুনীয়া মানে আৰু এই বাপ দুজন মানে সিহঁতৰ বহুতেই গৰম লাগিছে মুঠতে গৰমত থাকিব পৰা নাই এয়া বহুত ধুনীয়াকৈ আমাৰ বাপেজনে বনাই আছে কথা নাপাতো তেওঁক ডিষ্টাৰ্ব নিদিওঁ ইফালে বনাই আছে ভাল লাগিছেনে অঁ বনাই থাকক নতুন এটা আমি হেৰিটো পাইছোঁ আগতেতো এইটো পোৱা নাছিলোঁ ভাল লাগিছে অঁ বনাই আছে বেছিয়ে কাটি দিছে বহুত ধুনীয়াকৈ বনাইছে এয়া দেখোঁ ইণ্ডাষ্ট্ৰী ঘৰতে আছে সেই আইগৰাকী আজি নতুনকৈ চিনাকি হ'লোঁ বহুত ভাল লাগিলে কেনেকুৱা লাগিলে আইগৰাকী আমাৰ আইসকলৰ পৰা আমি এইখিনি এতিয়া লৈ গৈছোঁ আমি জিলাটো আমি মানে ইয়াৰ আমি দিমগৈ অৱগত কৰিমগৈ ভাল লাগিছে বহুত ভাল লাগিছে ধন্যবাদ কৃষ্ণ ভণ্টিকেইজনী পালোঁ আমাৰ আইসকল সৰু সৰু আইসকল কৈ দিয়াচোন তোমাৰ নামটো নমস্কাৰ মোৰ নাম মৰমী বৰা
নমস্কাৰ মোৰ নাম শ্ৰী বুলন শইকীয়া নমস্কাৰ মোৰ নাম জিতু চাউদাং সৰু ল'ৰা কেনেকৈ কটন কালি নমস্কাৰ মোৰ নাম হেঙুন্দিন কালি আপোনাৰ সীমান্ত পাঠক সীমান্ত সম্পূৰ্ণ আমাৰ আইগৰাকীয়ে ইমান কষ্ট কৰিছে গৰমত চব গৰম চাহ লৈ আছে কিন্তু এটা কথা দেই আমি কম কৃষ্ণ আমি কিন্তু টুপ টুপকৈ কাম কৰি গৈছে তথাপিও নাম এৰা নাই তথাপিও চাহ খাবলৈও আকৌ এৰা নাই কিয় এৰিম এতিয়া আকৌ গাও ধুম নামো নেওঁতো নেওঁ এই চাহো নেওঁ আইগৰাকী ইমান কষ্ট কৰি বনাই আনিছে এবিধ আনিছে চেনি নিদিয়া চাহ এবিধ চেনি দিয়া চাহ গতিকে আমি চেনি দিয়া চাহকে খাইছো লাডু ক'ত গ'ল লাডু লাডু পুৰা ভিৰ লাগিছে হয়